পিছে পিছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো দাড়িকেইডাল বাঢ়িছে মোৰ এতিয়া কোনেও পাৰি কি তুমি তেইতাৰ পৰা ষ্টাইল কৰি আছ তুমি সৰস্বতী পূজাত নাজানা হয় তোমাৰ জিয়াৰ আহি যাব তেইতাৰ পৰা খালি ষ্টাইল 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 অ মা মইহে যাম তুমি নোযোৱা নহয় পূজাত কিবা মাজনী তোমাৰো কিন্তু বৰ চখ হৈছে দিয়া কিন্তু এই বেগটো কোনে দিলে তোমাক এই বেগটোৰ কথা কৈছা এই বেগটো জানা মোৰ হ'বলগীয়া এজনী দিছে কি হবা লগাজনে দিছে মাইনা তুমি আর সৰস্বতী পূজাত যাব নোৱাৰা এইবাৰ হবা লগাজনে দিছে যা ঘৰত থাকাগে আজিকলৈকে আমাকে কায়ো দি নেপলাক আৰু তাইক দিছি তোমাৰ মায়েৰেক দি মই কুংকা লৈ গেলো মই জানো যা ঘৰত যা পাপা মা দেখিছানে ঘৰত থাকি থাকি বৰ বল লাগি গৈছি এটা কাম কৰা যাওক বৰুৱাথেৰ ঘৰৰ পৰা আহোঁ বৰুৱানীক চাই আহোঁ অলপ ষ্টাইল টাইল কৰি যাব লাগিব চশমাযোৰ পিন্ধি লওঁ যাওঁ ৰ'ব বৰুৱাথেৰ বৰুৱা ঐ বৰুৱা বৰুৱা ঘৰত আছেনে নাই আপোনাক কিন্তু বঢ়িয়া দেখা আছে দিয়ক দৃশ্যদাচোন কি খবৰ আপোনাৰ বৰুৱানী তোমাক কিন্তু বেছ ধুনীয়া লাগিছে থেংক ইউ সৰস্বতী পূজাক নাযায় নেকি বস্তুদা সৰস্বতী পূজাতনো কিনো যাম কাৰ লগত যাম সেই এটা সময়ত তুমি মই গৈছিলোঁ কিন্তু মই বিয়াই নাপাতিলোঁ মই বিয়া নাপাতাৰ ফলত আজি অকলে অকলে ছিংগেলে কিন্তু আগতে তোমাৰ লগত যেতিয়া গৈছিলোঁ বেছ ধুনীয়া লাগিছিল তুমি আৰু মই একেলগে গৈছিলোঁ একেলগে সেই LP স্কুলত ফিচাৰী খাইছিলোঁ কিমান ধুনীয়া দিন আছিল কিন্তু এই সকলোবিলাক এই বৰুৱাই শেষ কৰি দিছিল এই বৰুৱাক মই উদাই নেৰোঁ কিন্তু মনত ৰাখিবা দুখ নকৰিব বস্তুদা এটা কথা কি জানে মই আপোনাৰ লগত সদায় জীৱনে মৰণে থাকিম আপুনি যেতিয়ালৈকে নমৰে তেতিয়ালৈকে মই আপোনাৰ লগত থাকিম মৰাৰ পিছত নাথাকোঁ দিয়কচোন সেইটো বেলেগ কথা কিন্তু নমৰালৈকে সদায় আপোনাৰ লগত কি হ'ল কাৰ লগত তুমি জীৱনে মৰণে থাকিবা আৰু অৱশ্য আপুনি যিটো সময়ত ওলাই হেজি আজি সৰস্বতী পূজাৰ দিনা আপুনি আপোনাৰ ঘৈণীৰ চৰি আপুনি যি বিয়াই পাতে পাহৰিয়ে গৈছিলোঁ দক বাদ দিয়ক কিন্তু আজি আপুনি ইয়াত যে পুৰণা কথা মনত পৰিছে নেকি নাই কি জানে মই কৈছোঁ কি পৃথিৱীৰ সকলো মানুহৰ লগত আমি মিলি জুলি থাকিব লাগে হয় না দৃশ্যদা বৰুৱানী কোৱা কথাটো সঁচা কিন্তু বৰুৱা আপোনাক মই ভাবা নাছিলোঁ আপুনি মোক ঠাট্টা কৰিছে বিয়া নকৰাৰ বাবে কোনে জানে কাৰ এক্স কোনে পলাই নিয়ে যেনেকৈ মোৰটো
নাই বৈশ্য আপনি কিয় ভুল বুজিছে আপোনাক মই কিয় ঠাট্টা কৰিম আৰু আপোনাৰ এক্সৰ কথাটো এক্সক মই আনলো মানে কি চাকৰিটো পালোঁ আৰু চৰকাৰী চাকৰিটো সেইবাবে দেউতাকে দি দিলাক মোক হয় মই মানিছোঁ মই ধুনীয়া হয় আৰু দস্যদা আপুনি মোৰ আগতে এক্স আছিল আৰু আপুনি এতিয়া মোৰ নেক্সট হ'ল বুজিছে নাই এতিয়া আপুনি চাহ খাব নে কফি খাব কওক মই লৈ আহোঁ দিয়ক লৈ আহোঁ যায় এটা আপোনাক কথা কওঁ আপুনি মোৰ তিৰিটোক চোৱা বন্ধ কৰক মই বুজি পাইছোঁ আপোনাৰ এক্স আছিল কিন্তু বৰ্তমান সময়ত তাই মোৰ প্ৰেজেণ্ট আৰু যদি চোৱা বন্ধ নকৰে ন আমাৰ ইয়াত আহা বন্ধ কৰি দিম মোকতো চিনি পোৱা নাই বৰুৱা হয় মই বৰুৱা 100টা পৰুৱা মৰি মোৰ জন্ম ঠিক আছে এটা মহজীপা পুৰা তিৰিক নাযাওঁ হ'লেও সকলোৰে এক্সৰ কথা মনত পৰেই দিয়কচোন প্ৰেজেণ্ট যদি আহিল তেতিয়াহ'লে মোৰ মনত নপৰিলাকৈ কিন্তু মোৰ প্ৰেজেণ্টটো নাহিল সেই আপোনাৰ কৈদিক দেখা পালি মোৰ সেই আগৰ কথা মনত পৰে আমি হাতে হাত ধৰি একেলগেই সৰস্বতী পূজা চাবলৈ গৈছিলোঁ একেলগে বহি খিচাৰি খাইছিলোঁ হ'ব লাজবাৰৰ বাবে বুঢ়ীৰ হাতৰ পৰা চাহকাপ খাই যাম এয়া চাহ নিছোঁ আপুনি চাহ খাওক দস্যদা চাহ খাওক সেইটো জানে দস্যদা সেইটো বহুত ডায়েবেটিছ বহুত চেনি খাইছিলে জানে আপুনি ময়ে ভাল আছিলোঁ সেইটোৰ লগত বিয়া হৈ জানে মই বহুত জ্বালা যন্ত্ৰণা পাইছোঁ এই জন্মত আমাৰ দুয়োৰে মিলন নহ'ল সঁচা কিন্তু অহা জন্মত আমি চেষ্টা কৰিম দেই মিলন হ'বলৈ কথাবোৰে বৰ আঘাত দিয়ে অন্তৰত কিন্তু আজি তোমাৰ হাতেৰে লাজবাৰৰ বাবে চাহকাপ খালোঁ কাৰণ বুঢ়াই মোক আজি তাই ডাক দিছে চাহ হল দ বাই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু এইটো যোনটো ভিডিঅ' বনাইছে এইটো চিৰিয়াছলি নল'ব জাষ্ট ধেমালিহে এটা